খুবটাং বন্ধুসকল চ'ত মাহৰ শুভ দুপৰীয়া এই আজি দেওবাৰ আৰু দেওবাৰ অলপ দেৰিকৈ সকলোৱে ভাত খাওঁ হয়নে নহয় বাৰু আৰু সেয়ে ভাবিলোঁ চ'ত মাহ এতিয়া বহুত খৰাং আৰু দেওবাৰ দুপৰীয়া সাজৰ বাবে চাটনি এখন বনাওঁ। এই গছজোপা সকলোৰে চিনাকি, ইয়াত অকণ ফুলো আহিছে। ফুল অহা আগতে সৰু সৰু কুঁহি পাতো আছে, বেলেগ কেইটামান ডালৰ সৰু সৰু কুঁহ ওলোৱা ফুল নহা আগ কেইটামান মই ছিঙিম। তাৰ সেই সময়তে ভাবিলোঁ ভিডিঅ' এটা কৰি লওঁ। ভিডিঅ'টো এই কাৰণে কৰিলোঁ যে এই গছজোপা সকলোৰে চিনাকি, সকলোৱে চাটনি খাওঁ। এইজোপা হৈছে নৰসিংহ গছ আৰু নৰসিংহ গছজোপাৰ ওপৰত মই পূৰ্বতেও বনোৱা এই চেনেলটোতে ভিডিঅ' এটা আছে। আৰু আজি যে ভিডিঅ'টো কৰিলোঁ এইটো কাৰণে নৰসিংহৰ চাটনি আমি এই চ'ত মাহৰ পৰা খাবলৈ আৰম্ভ কৰোঁ। ভালদৰে ইয়াৰ কুঁহটো ধুনীয়াকৈ পানীত ধুই ল'ব। পিছে চ'ত মাহত ধূলি বালি বেছি হয়, ধূলি বালি বেছি হোৱাৰ বাবে ধুই লোৱাটো প্ৰয়োজনীয় হৈ পৰে। ভালদৰে ধুবৰ কাৰণে ইয়াত পোক পতংগ বা মকৰা এনেধৰণৰ কীটবিলাকে এই সময়ত কণীও পাৰে, সেইটোৰ বাবে অকণ লেতেৰা নিচিনাও হৈ পৰে। কিন্তু এই সময়ত নৰসিংহৰ চাটনি আমি খাওঁ এটা বিশেষ কাৰণতে খাওঁ। নৰসিংহৰ লগত শুকান মাছৰ চাটনি খাওঁ। আজিও মই নৰসিংহৰ লগত শুকান মাছৰ চাটনি বনাম। শুকান মাছটো খোৱাটো চ'ত মাহত আমাৰ পৰম্পৰাৰ দৰে হয়। নাজানো অন্যে খায় নে নেখায়, কিন্তু আমি খাওঁ। কাৰণ এই সময়ত মহ দাহৰ প্ৰকোপ এটা বাঢ়ে আৰু মেলেৰিয়াৰ পৰা আদি কৰি ডেংগু ইত্যাদি ধৰণৰ জ্বৰ হয়। সৰুৰে পৰাই এইটো শুকান মাছৰ নৰসিংহৰ চাটনি খাওঁ যে মহে কামোৰা জ্বৰৰ পৰা ৰক্ষা পাবলৈ। সেইটোৱে এটা আমাৰ ফেমিলি নিয়ম নিচিনাই হৈ গৈছে। চ' এতিয়া মাজে মাজে দেওবাৰ চাই বা কোনোবা অন্য বাৰত বন্ধ থাকিলে সময় পালে এই নৰসিংহৰ আগৰ পৰা চাটনি বনাম। সদায় শুকান মাছেই নাখাওঁ, বিলাহী দিও খাব পাৰি আৰু বিভিন্ন প্ৰকাৰো বনাব পাৰি। মাছৰ লগত ইয়াৰ জোলো বনাব পাৰি, কিন্তু আজি শুকান মাছৰ লগতে খাম। শুকান মাছটো বিশেষকৈ এনেদৰে মহে কামোৰা পথ্য হিচাপে ব্যৱহাৰ কৰে। এইটো আৰু গাঁৱলীয়া বিশ্বাস আমাৰ, আৰু গাঁৱৰ মানুহ যিহেতুহে গাঁৱলীয়া পৰম্পৰা বিশ্বাস ৰীতি নীতিৰ মাজতে আমি চলি থাকোঁ। এইখিনিয়ে আপোন। যিমানেই নহওক উন্নত চিকিৎসা লোৱাৰ আগতে আমি কিছুমান গাঁৱলীয়া নীতি নিয়মো পালন কৰি লওঁ আৰু ৰোগৰ পৰা বাচিবলৈ বাবে বা অন্য কিহবা প্ৰকাৰে হ'লেও নহ'লে বা ফেমিলি যিখিনি পৰম্পৰা সেইখিনি ৰক্ষা কৰিবলৈ হ'লেও, সেয়েহে ভাবিলোঁ আজি চাটনি এটা বনাওঁ আৰু চাটনি বনোৱাৰ সমান্তৰালকৈ এটা ভিডিঅ' বনাওঁ। ভিডিঅ'টো বনাই আপলোড কৰোঁ। এতিয়া মই অন্য এটা ডাললৈ যাম। এই ডালটোত কুমলীয়া কুমলীয়া কেইটামান আগ আছে। এই কুমলীয়া কুঁহবিলাক মই ছিঙি লওঁ আৰু ভাত খাবৰ সময় প্ৰায় হ'বই। এতিয়া ভিডিঅ'টো আপলোড দিওঁতে অলপ দেৰি হ'বগৈ, সেয়েহে যাওঁ এই আগকেইটা ছিঙি লৰালৰিকৈ চাটনি এখন বনাই লওঁগৈ। আৰু এইকেইটাই কুমলীয়া আগ, এনেকুৱা আগকেইটা ছিঙি লওঁ। আৰু আজিলৈ এই ভিডিঅ'টো মোৰ ইমানেই। ভিডিঅ'টো চাব বুলি আশা কৰিলোঁ। ইচ্ছা কৰিলে যদি আপুনি নিৰামিষভোজী হয় তেতিয়া বেলেগ কথা। যদি আমিষভোজী হয়, শুকান মাছ যদি চাটনি খাইছে আগতে, যদিও নাই খোৱা এবাৰ খাই চাব। নৰসিংহৰ লগত বিলাহীও অকণ দিব পাৰে ইয়াৰ লগত, বা খালিকৈ নৰসিংহ আদা ৰচুন ইত্যাদিৰ লগত খাব পাৰে। অকণমান বেলেগ টেঙাও চেপি দিব পাৰে। শুকান মাছখিনি ধুই মেলি প্ৰথম টেৱাত অলপ গৰম কৰি ল'ব, নতুবা জুই আঙঠাটো পুৰি ল'ব পাৰে। ইয়াৰ লগত আলু পোৰা পিটিকাও দি খাব পাৰে। বিভিন্ন ধৰণে খাব পাৰে, আপোনাৰ যেনেদৰেই ভাল লাগে। কিন্তু আমি যিটো বিশ্বাস কৰোঁ সেই বিশ্বাসটোৰ কথা শ্বেয়াৰ কৰিবলৈকে মই ভিডিঅ'টো বনালোঁ। আৰু আপুনি যদি ইচ্ছা কৰে আপোনাৰ অৰ্নামেণ্টেল যিখিনি প্লাণ্ট তাৰ ভিতৰত নৰসিংহটো ৰাখিব পাৰে। ভেজিটেবল কাম অৰ্নামেণ্টেল প্লাণ্ট হিচাপে প্ৰপগেশ্যনটো ইয়াৰ এই ফুলটো যে ফুলিছে তাত হোৱা গুটিটোৰ পৰাই হয়। মই আগৰ ভিডিঅ'টোত এইখিনি কথা কৈছিলোঁ আৰু এই ভিডিঅ'টোও চাব বুলি আশা কৰিছোঁ। মই আপোনালোকে চাব বুলিয়ে ভিডিঅ'বিলাক বনাইছোঁ। ঘৰুৱা কামৰ মাজতে ভিডিঅ'টো বোলো পটকৈ বনাই থওঁ। আশা কৰিছোঁ আপোনালোকে মোক সহায় কৰি মোৰ ভিডিঅ'টো চাব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, লাইক কৰিব। আৰু যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি মোক সহায় কৰিব বুলি বহুত আশা কৰিলোঁ। আপোনালোকৰ সহায় মোৰ অতি প্ৰয়োজন। সেয়েহে আজিলৈ ভিডিঅ'টো ইমানতে সামৰি আপোনালোক সকলোলৈ মোৰ আন্তৰিক ধন্যবাদ জনালোঁ।